হেল্ল' এভৰিৱান। আজি ব্লগটো অকণমান দেৰিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। দেৰি মানে একদম ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা নাই আৰু এতিয়া 11টামান বাজিছে। মই ব্ৰেকফাষ্ট কৰিলোঁ, গা পা ধুলোঁ, ধুই আজৰি হৈ আহিছোঁ। এতিয়া আম এটা খাম বুলি ক'লে ইয়াতে, কিন্তু মানে আমকেইটা ঘৰৰ পূৰা কেঁচা হৈ আছে। মই কেঁচা আম যেতিয়া একদম জলকীয়া নিমখ, জলকীয়া নাখায়, চৰি জলকীয়া, ৰিয়ানে জলকীয়া নাখায়। নিমখ তেল এইবোৰ সানি আমি খাম। এতিয়া ৰিয়ানে আম কাটি আছে আৰু লগতে ময়ো কাটিম। ৰিয়ানৰ কটাৰীখনত ধাৰ নাই বাৰু, তথাপিও সি কাটি আছে। সিয়ে মই এতিয়া মিলি পেলাই আম কাটিম। বোলো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। মই এতিয়া কাটি লৈ আমি ৰুমতে বহি লৈছোঁ। বহি পেলাই এতিয়া কাটি, মই কটাৰীয়ে বিচাৰি পোৱা নাই, কটাৰীখন ক'ত গ'ল। এতিয়া কাটি লৈ আমি খাওঁ আম, টেঙা আমটো। আৰু মই আমকেইটা কাটি লওঁ। কাটি লৈ ৰিয়ান আমি কেনেকৈ খাম? তেনেকৈ নাখায়, সেইটো পকা আমহে খায় তেনেকৈ। পাপা আহিব। আমটো পূৰা কেঁচা আম আছিলে, সেইটো কাৰণে আৰু মই ধুই দিম। এতিয়া আমাৰ আম চাম কটা হৈ গ'ল। আমখিনি আচলতে মানে এনেকৈ গ্ৰেডাৰত মাৰি দিলে বেছি ভাল হয় নাই? বেছি মিহি হৈ যায় খাবলৈ। কিন্তু মানে এইটো মানে মোৰ এই ৰিয়ানক ব্যস্ত ৰখাৰ বুদ্ধি। মানে ৰিয়ানক অকণমান কাটিব দি সি অকণমান টাইম গুচি গ'ল। সি ব্যস্ত গ'ল, এতিয়া তাক ৰ'ব, এতিয়া সিয়ে সানিছে আকৌ আমখিনি। ৰিয়ানেতো জলকীয়া খাব নোৱাৰে ন, তাৰ কাৰণে অকণমান বেলেগকৈ থৈ আমালৈ অলপ বেলেগ কৰি লৈছোঁ। অকণমান জ্বলা নহ'লে আৰু এইবোৰত কি মজা আছে ন, জ্বলা টেঙা মিঠা চব। এইখিনিত সানি দিছোঁ জলকীয়া। তোমাৰখিনি নিদিওঁ, তুমি কি চেনি দিবা? সি চেনিও দি ল'ব অকণমান, ৰ'ব। চেনি দিলে পাছত টেষ্টি লাগে দেই, অলপ টেঙা মিঠাটোত যে। সি মানে ইমান ধুনীয়াকৈ সানিছে, কিন্তু একেবাৰে নাখায়। এটুকুৰ বা দুটুকুৰ খাই ইয়াত থৈ দিব চাগে, মোৰ মনে কৈছে। কিন্তু ৰবাব টেঙা আৰু কমলা হ'লে খাব আকৌ। হৈ গ'ল। ৰিয়ানে মানে এনেকুৱা বস্তু খোৱা মানে, এনেকুৱা কিবা টেঙা চেঙা বস্তু খালে সি ভাবে কি ৰ'দত বহি খাব লাগে। এই গৰমত ৰ'দত বহি খালে কেনেকুৱা লাগিব? ৰবাব টেঙা বা এনেকুৱা কমলা ই খাই বিৰাট ভাল পায়। আৰু এইবোৰ চব এনেকৈ লৈ পেলাই ই মানে ৰ'দত বহি খাব লাগে আৰু সদায়। মানে এতিয়া এইটো আৰু এতিয়া ইমান গৰমত ৰ'দত বহি খালে আৰু। এভৰিৱান, এতিয়া 5টা বাজি গ'ল, 5:30 বাজিব হ'ল। ৰিয়ান মানে অথনি মানে ৰাতিপুৱা ব্লগ বনাইছিলোঁ যে আম খোৱা, তাৰপিছৰ পৰা মই ব্লগ বনোৱাই নাই। এতিয়া সেই 5:30 বাজিলে। ভাত চাত খাই পেলাই শুলোঁ। ৰিয়ানো শুলে, ময়ো শুলোঁ, দুইটা শুলোঁ। ৰিয়ানো আজি ভালকৈ মোৰ বাৰু উঠা সময় হ'ল, মই 4টা বজাৰ আগতে উঠিলোঁ। আৰু ৰিয়ান জাষ্ট সাৰ পাইছে, সাৰ পাই কৈছে যে ভোক লাগিছে। আৰু ভোক লাগিছে বুলি ক'লে ভয় লাগে, কাৰণ তাৰমানে ৰিয়ানৰ ইটো পচন্দ নহয়, সিটো পচন্দ নহয়, নাখাওঁ বুলিয়ে কয়। এতিয়া তাক ক'লোঁ কিবা এটা খাবলৈ, কৰ্ণফ্লেক্স খোৱা, কিবা খোৱা, নাখায়। তাক লাগে মেগী। মানে সি ডাইৰেক্ট কোৱা নাই আৰু, মই গম পাইছোঁ তাক মেগী লাগে, কিন্তু মেগীটোতো সদায় দিব নোৱাৰোঁ ন, খুব কম দিওঁ তাক। এতিয়া ভাবিছোঁ মই তাক ফ্ৰেঞ্চ ট'ষ্ট বনাই দিওঁ। তাকে ভাবিছোঁ, ইমান সহজ ৰেচিপি, আপোনালোকে চবেই জানেই আৰু এইটোতো মানে ৰেচিপি শ্বেয়াৰ কৰিবলগীয়া ৰেচিপি নহয়। তথাপিও ভাবিছোঁ যেতিয়া বনাইছোঁৱে ন, দেখুৱাই দিওঁ আপোনালোকক। আহকচোন। এয়া মই বনাব ল'লোঁ। আমাৰ ৰিয়ান আহি গ'ল। ৰিয়ান সেইফালে হাই কৈ দিয়া। হাই। ৰিয়ান আহি গ'ল। বনোৱা বুলি ক'লেতো ৰিয়ান আহিবই আৰু। এতিয়া আপোনালোকেতো ৰিয়ানেহে খাব, আমি কোনেও নাখাওঁ। সেইটো কাৰণে আৰু একদম আটা ডিমে দিয়ে বনাই দিছোঁ। অকণমান চেনি বাকলি এটা দেখিলোঁ মই। ক'ত ৰ'বা মই আঁতৰাই দিম। অকণমান নিমখ, হয় বাকলি এটা পৰিলে পাই। এইখিনি তুমি ফেটা। অকণমান ডাঙৰ হৈছে ল'ৰাটো, মোক কামত হেল্প কৰিব পৰাকৈ ন। বনোৱা কামত হেল্প কৰাত বিৰাট ভাল। বাকী আৰু ব্ৰেডকেইখন এনেকৈ কাটি লৈছোঁ।
যাব ন। আৰু এতিয়া এইখিনি মই তাত লেটিয়াই পেলাই ফ্ৰাই কৰি দিম। এতিয়া টাৱা এখনত তেল অকণমান দি পেলাই গৰম কৰি লৈছোঁ। আৰু তেলখিনি গৰম হ'লে তাতে ব্ৰেড পিচ অকল দি পেলাই ফ্ৰাই কৰি দিম আৰু। এনেই মই এনেকৈ ফ্ৰেঞ্চ টোষ্টটো আমালৈ বনালে কেতিয়াবা মই তাতে বিলাহী পিঁয়াজ যেতিয়া মই কণীটো ভাঙি লওঁ ফেটোতে তাতে বিলাহী পিঁয়াজ চব দি পেলাই অকণমান মছলা তছলাও দি দিওঁ। খাবলৈ কিন্তু বহুত টেষ্টি লাগে। আজি ৰিয়ানে তেনেকৈ নাখাব, সেইটো কাৰণে এনেই জাষ্ট আৰু ডিম অকণমান ভাঙি পেলাই দি দিছোঁ আৰু। কিন্তু এনেকৈ খায়ো কিবা এটা ভাল লাগে আকৌ ন। এইটো বাৰু দিয়া ৰেচিপি নাছিলে আৰু তথাপিও কিবা এটা বনাইছোঁ কাৰণে আপোনালোকক দেখুৱাইছোঁ আৰু। এতিয়া এনেকৈ জাষ্ট ভাজি দিম আৰু ইলুটি শিলুটি কৰি দিম, হৈ যাব ৰেডি। একদম ঝটপট 5 মিনিটত ৰেডি হোৱা বস্তু। চাহ তাহ খাই পেলাই তিনিওটা আহি পেলাই চাটত বহি আছোঁ। এয়া নব, এয়া ৰিয়ান। কিবা এটা ক'বা নে নব? কোৱা, কিবা এটা কোৱা। আৰু কি ক'বা? একো কথা নকয় দেখিছানে ব্লগত। এতিয়া ক'ব এনেই কিন্তু কথাই কৈ থাকিব। এতিয়া নকয় কেমেৰা আগত, এতিয়া ক'ব। কোৱাচোন কিবা এটা কোৱা। এইবোৰ কি আকৌ চাই পেলাই কোৱা। ৰিয়ানে ফূৰ্তি পাইছে চাওক। আমি চাটত বহি আছোঁ আৰু ৰিয়ানে চাইকেল চলাই আছে। ৰিয়ান চাইকেল চলাই দেখুৱাবা নেকি এবাৰ? লাহে 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 লাহে। ইমানেই জোৰছে চলাই নহয় চাইকেলখন। চাইকেলখন পালে অকণমানি হৈ গ'ল এখন। আমি এতিয়া ওপৰলৈ আহিছোঁ, মায়ে ক'লে ওপৰলৈ যাওঁ ভেন্দি ছিঙোগৈ। উৎপাতটো ৰিয়ানৰে বাঢ়িলে। এতিয়া মাৰ অকণমানি বাগিচাখনৰ পৰা ভেন্দি ছিঙিব আহিছে ৰিয়ান, দেখুৱাই আছোঁ। ৰিয়ানে ছিঙিব নে কোনে ছিঙিব? মাৰ কেনেকুৱা লাগে ভেন্দিকেইটা ছিঙি পেলাই? ভাল লাগে আকৌ, নিজৰ গছে ৰোৱা, হাতেৰে ৰোৱা। ইমান মৰম লাগে চব। সৰু টিং এটাতে হৈছে, খালি অকণমান ডাঙৰ কিবা এটাত দিব লাগিব। মিঠাটো আৰু মই বুঢ়া চাওঁ ভেন্দি বেপাৰীটো চাওঁ। কেইটকা দাদা? 10 টকাত কিমান? 10 টকাত 4 টকা। 1 কেজি নে আধা কেজি 10 টকা? বহুত ভেন্দি যায়। ভেন্দি ছিঙিব আহিছোঁ, কিন্তু ভেন্দি এটা 3টামান পাইছোঁহে। টাবতে হোৱা ভেন্দি আৰু কিমাননো ওলাব ন। কলি হৈ আছে, পিছে কলি কেইবাটাও ওলাইছে। ডাঙৰ সেই 3টা নে 4টাই ওলাইছে। ৰিয়ানে খাব পাৰিব আৰু। ৰিয়ানে খাবনে? চাওক আমাৰ ভেন্দিৱালাটোক চাওঁ। ভেন্দিৱালা চাওঁ, দাদা এইফালে আহক। বস্তু কিনিব খুজিছোঁ, বিক্ৰীয়ে নকৰে, গৈয়ে আছে দেখোন মানুহজন। কেইটকা? 10 টকাই। 4 টকাতে ভেন্দি পালে ভালেই। ঠিক আছে। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া আহিছোঁ মাংস বনাবলৈ। আহিছোঁ এতিয়া আচলতে মই খুৰীয়ে ক'লে আজি মাংস তুমি বনোৱা। খুৰীৰ পাকঘৰতহে আছোঁ এতিয়া। খুৰীৰ পাকঘৰত মই মাংস বনাব আহিছোঁ। আপোনাক এনেই অকণমান দেখুৱাওঁ আৰু। এনেইতো একদম চিম্পুল মাংস বনাইছিলোঁ পৰহি, সেইটোকে বনাম। এনেই আৰু খালী ওপৰে চোপৰে আৰু। মাংসৰ ৰেচিপি দিয়া নাই দেই, নহ'লে মই গালিহে খাম আৰু চবৰ পৰা। কিনো মাংসৰ ৰেচিপিকে দি থাকে বুলি। এনেই ওপৰে চোপৰে কিনো কৰিছিলোঁ তাকে দেখুৱাইহে দিছোঁ আৰু। আৰু ৰিয়ানটো আছেই আৰু। ৰিয়ান কেলে নাজানো থাকিবই আৰু। লাগিলে 5 মিনিটে থাকিব, কিন্তু মই বনাব ল'লে সি 5 মিনিটৰ কাৰণে হ'লেও মোৰ ওচৰলৈ আহিবই। তাৰপিছত লাহেকৈ গুচি যায় কিন্তু আমনি পাই পেলাই। এয়া মোৰ চিকেন ৰেডি হৈ গ'ল। এতিয়া মোৰ মাংস বনাই হৈ গ'ল। আৰু এতিয়া মই গা চা ধুলোঁ, গা চা ধুই পেলাই অকণমান ফ্ৰেছ হৈ ল'লোঁ। আৰু এতিয়া মই আহি গ'ল দেখিছে, আহি যাবই আৰু এইটো তাৰ নিয়মেই গম পাবই। সেয়া এতিয়া মই ফ্ৰেছ চ্ৰেছ হ'লোঁ, এতিয়া যাওঁ ইয়াৰ লগতে অকণমান লাগোঁগৈ আৰু অকণমান খেলোঁগৈ তাৰ লগত। কিবা খেলাই মোক, মই অৱশ্যে টিভিহে চাম এতিয়া। হৈ গ'ল।
ঠিক আছে তেন্তে আজি ব্লগটো হৈ গ'ল আজি ব্লগটোৰ পৰা মই ইয়াতে বিদায় মাগিছোঁ আপোনালোকক লগ পাম আকৌ এটা অন্য ব্লগত ঠিক আছে তেন্তে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব